মই এতিয়া আহি পালোঁ আৰু চাওক এইফালে ৰোৱনী আছে আৰু ইফালে আছে চাওক ৰোৱনী। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। তো বহুত দিনৰ মূৰত আজিও এটা ভিডিঅ' দিব ওলাইছোঁ। বহুত দিন মানে হ'ল 2 দিনমান ভিডিঅ' নেদা। তো আজি এটা মই ভিডিঅ' দিব ওলাইছোঁ। মানে কথাটো হ'ল কি, আজি অলপ পাটছৰ ভিডিঅ' মই আপোনালোকক দেখুৱাম। মই মানে চেনেলটো খোলাৰ পৰা আপোনালোকক পাটছৰ মই ভিডিঅ' দেখুওৱা নাই। তো আজি আপোনালোকক মই এটা পাটছৰ ভিডিঅ' দেখুৱাম। মানে পাটছৰ খেতি কৰা অলপ ভিডিঅ' আপোনালোকক দেখুৱাম। বহুতে সেনেকুৱা ভিডিঅ' বনাইছে কিন্তু মই বনোৱা নাছিলোঁ। তো আপোনালোকক মই তেনেকুৱা এটা ভিডিঅ' আজি দেখুৱাম। তো আপোনালোকে শেষলৈকে একদম চাই থাকক। মই এতিয়া আহি পালোঁ আৰু চাওক এইফালে ৰোৱনী আছে আৰু ইফালে আছে চাওক ৰোৱনী, চবখিনি মানুহ আছে। পাটছৰ নামি মানে এটা বেলেগ আমেজ পোৱা যায়, কিন্তু এই আমেজটো কেতিয়া নোহোৱা হয় জানেনে? এই যেতিয়া টেং টেঙা এটা ৰ'দ দিব সেইতে মানে আমেজটো নোহোৱা হৈ যায়। একদম পানীও গৰম হৈ যায়, অহাই মাথাটো গৰম হৈ যায় ৰ'দতে। কিন্তু উপায় নাই, যিসকলে খেতি কৰে আৰু পাটছত থাকিবই লাগিব এইকেইদিন। চাওক সেইবিলাক কিমান কষ্ট কৰিছে। তথাপিতো পাথাৰৰ পেকবিলাক খচি মানে এটা বেলেগ মজা লাগে। যিমান ৰ'দ নেদক কিয় পাথাৰৰ পেকবিলাক মানে খচি এটা কিবা ভাল লাগে। এতিয়া মই পাটছত নামি আছোঁ আৰু সেইফালে আছে বাবুই। আৰু ইফালে আছে আমাৰ ৰোৱনীবিলাক ভুই ৰুই আছে। চাওক অলপমান মাটি এখিনিত বাকী আছে আৰু সেইফালে অলপ বাকী আছে ৰুবৰ কাৰণে। মানে এই ৰ'দত চেং চেঙে যায় পিঠিখান ৰোৱনীবিলাকৰো। উপায় নাই, তথাপিতো খেতি কৰিছে যিহেতু আৰু ৰোৱনী হিচাপত ভুই ৰুব আহিছে। আৰু এইখিনি এতিয়া ক'ত দিবি? এই বিধান দিলা পাথৰ পচন সাৰ গোবৰ। আৰু এখিনি বিধানখিনি তোলা নাই, তাৰপিছত এখিনি তুলি মাত্ৰ ইয়াত ৰুব। আমাৰ ৰোৱনী গোটাই ৰুব, এখিনি তুলি মাত্ৰ ইয়াতে ৰুব। আলিটো মোটা কৰবি এতিয়া। আলিটো তাৰমানে কি ধুনীয়া কৰি দিব লাগিব, অলপ মোটা মোটাকৈ মোটা কৰি যাতে পানীটো খৰকি নাযায়। আৰু ট্ৰেক্টৰখন কেতিয়া ষ্টাৰ্ট হ'ব? ট্ৰেক্টৰ ষ্টাৰ্ট হ'ব অলপ পিছত। কি কৰা তোৰ ট্ৰেক্টৰত? কি না কি কৰা ট্ৰেক্টৰখনত তই? এইখনৰ পুৰণা নামটো কি? এটা নাম আছিল এইখনৰ, সিঁচনি বুলি কয়। এই বস্তুবিলাক আজিকালিও কিছুমানে ব্যৱহাৰ কৰে, কিন্তু বহুতে আজিকালি মেচিন ব্যৱহাৰ কৰে। কিন্তু কথাটো হ'ল কি, অলপ চলপ যেতিয়া পানী থাকে তেতিয়া আৰু এইবিলাক ব্যৱহাৰ কৰি দিয়ে। আৰু এতিয়া অলপ ট্ৰেক্টৰখনৰ কাম আছে, ট্ৰেক্টৰখনৰ কামখিনি কৰিব অলপ এতিয়া। আৰু এইখন হেণ্ড ট্ৰেক্টৰ, আৰু হেণ্ড ট্ৰেক্টৰখন ষ্টাৰ্ট দিব এতিয়া। তই ষ্টাৰ্ট দিবি না? ষ্টাৰ্ট হৈ গ'ল। ভিডিঅ' মই প্ৰথমবাৰ দিছোঁ মোৰ চেনেলত। চাওক এটা বেলেগ মানে পৰিৱেশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক কিমান ধুনীয়া এটা পৰিৱেশত মই আহি এটা ভিডিঅ' বনাই আছোঁ। ইও আছে চাওক, দে মোক কি নামটো কৈ দি, নামটো কৈ দি, কি নাম তোৰ? কি লাজ কৰি আছে। আৰু আপোনালোকক মই দেখাবলৈ পাই বহুত সুখী হৈছোঁ, কাৰণ
এনেকুৱা এটা ভিডিঅ' মই প্ৰথমবাৰ দেখাই আছোঁ মোৰ চেনেলটোত। চাওক কি ধুনীয়া এটা পৰিৱেশ, পাথৰত নামিলে মানে একদম ভাল লাগি যায়। চাওক ট্ৰেক্টৰৰ মানে যিটো ব্যৱহাৰ এতিয়া বহুত বাঢ়ি গৈছে, কিন্তু গৰুৰ হালৰ ব্যৱহাৰটো নাই এতিয়া বৰ্তমান। আচ্ছা, গৰু তাৰমানে কি আজিকালি মানুহ আধুনিক যুগত হৈ উঠিলতো। আগতে গৰুৰ হাল আছিল, এতিয়া গৰুৰ হাল নাই, এতিয়া ট্ৰেক্টৰেদি খেতিবিলাক মানে পাতে, সোনকালে হৈ যায় মানে সোনকালে হৈ যায়। তো সেইকাৰণে আজিকালি মানুহ চব আধুনিক হৈ গৈছে, মানে আধুনিক হৈ গৈছে, হাল চাল পাহৰি গৈছে চব। হাল পাহৰি গৈছে। এই বাইদেউ অলপ ভুই ৰুবা আহিছে আমাৰ, অলপমান পাথৰৰ কাম কৰিব আহিছে। এতিয়া মই ইয়াৰ পৰা যাওঁ, এতিয়া কাৰণ বহুত দেৰি হ'ল আৰু পাথৰ ইমান টাইম থাকিব নোৱাৰা, নহ'লে ক'লা হৈ যাম, মানুহ বহুতখিনি ক'লা হৈ যাম। আৰু ইমান বহুত পানী এতিয়া গৰম হৈছে, এতিয়া দিপৰা নিচিনা বহুত পানী এতিয়া গৰম হৈ আহিছে। আৰু এতিয়া মই ঘৰত যাওঁ, বাই বাই। তো আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। ধন্যবাদ।